এই যাবা লাগে পঢ়াচোন যোগাখিনি চাই ল'বি দেই। মালিকক ক'ত বা গেলো মালিকক পাতচোন। যাব আছে নহয় যাবা আৰু কাম হৈ গ'ল দাদা। এতিয়া হেৰি হিচাপটো কৰি যাব পাৰোঁ, কাম হিচাপৰ কামখিনি কৰিলোঁ আৰু আৰু এই পিছৰখিনি পিছত হ'ব। ঠিকে আছে কাম কৰি আছে, চিন্তা নকৰিব। এই কিমান মান পাম এতিয়া? এতিয়া হিচাপটো আপুনি কি ল'ব খালি 10,000 আছিল ল'ম বস্তু। 10,000 টকা আছে। কিমান মান নিলোঁ? আমি 7 এটা ল'ব। 3,000 টকা দিয়ে এইখিনি 500 ল'লোঁ, একদিন ধৰি ল'লোঁ আৰু অকণমান বহিব লাগিব এটা হিচাপত। হ'ব দে চাহ খাব বেছি যাব লাগিব না কামে বেছি কামটো কৰিব লাগিব। অসুবিধা কষ্ট আকৌ পুৱা সোমাই থাকিলে মই অকণমান হিচাপ আছে। এইটা হিচাপটো এনেকুৱা, তহঁতে মোৰ হিচাপত পাত 3,000 টকা। তহঁতৰ 3,000 বুলি কৈছিলি। এতিয়া ফাগুনৰ 22 তাৰিখে এই যোৱা ফাগুনৰ এই বহাগ পালা কাম কৰি থাকোঁতে এই এটা লোকেল মুৰ্গী এটা খাইছিলি, মনত আছেনে? আছেনে? আছে। খাৱা গৈছিলতো, আপুনি আনি দিছিল, আমি খাইছিলোঁ। 500 টকা দি অনা গৈছিল। এইটো পইচা টকা পিনি দিয়া মাত্ৰ মই অলপ কথা পাতিছোঁ নাই, কিবা এটা হিচাপ দি আছোঁ। তাৰপিছত আকৌ ফাগুনৰ 24 তাৰিখে সেইটো দেখাই আছে এই বৰফ বেপাৰী এটা যাওঁতে বৰফ খাইছিলি, মনত আছেনে? বৰফ খাইছিল, তিনিটা খাইছিলোঁ 20 টকীয়া। এই 60 টকা এটা হ'ল। এই চৈতৰ 5 তাৰিখে লোকেল মাছ খাইছিলি, তাতে 220 টকা গৈছিল। 220 টকা গৈছিল। আৰু এই তহঁতে যে কেইদিনমান আহিম বুলি কৈ থৈ গেলি মোৰ, মনত আছেনে? এই 2 বেগ চিমেণ্ট চাউল এতিয়াও বেয়া হৈছে, দেখাই পাইছে। 2 বেগ চিমেণ্ট 1,000 টকা এটা মই কাট বেলেগ কৰিব পাৰোঁ। এইটো আৰু তহঁতক আৰু মই নেদোঁ। এতিয়া ইনকে মিলি যায় তহঁতৰ মোটামুটি মই 4,000 টকা পোৱা হৈ আছোঁ। 4,000 পৰা এতিয়া 3,000 টকা -1,000 টকা এটা মোক দিব লাগিব, দি থৈ যাব লাগিব। কিবা কাম থাকিলে সেইখিনি নাই আৰু কাম আপোনালোকক আৰু দিয়া নিদিয়াটো পিছত হ'ব। এতিয়া আপুনি 1,000 টকা দি এতিয়া আমাৰ ফালৰ পৰাহে ক'ব নেকি আমি নাখালোঁ হয় নহয় এইবিলাক বস্তু। আপুনি আগতে ক'ব লাগে আমাক কথা কেজি নহয় কাটিলি ক'ব লাগে। আমি নাখালোঁ হয় নহয় দাদা। আপুনি কি কাম ৰাখে? মই হিচাপ কম নহয় মই হিচাপ কথা নহয় ন। আপুনি হাজিৰাখিনিয়ে ৰাখক আৰু এই পইচাও দিব নোৱাৰোঁ। 1,000 টকা হাজিৰা নাই, 1,000 টকা হাজিৰা লৈ যাওক। হাজিৰাখিনি গোটাখিনি